বিটিসি এরিয়ার যে 40টা আমার সমষ্টি আছে পৰিষদীয় তাত মানে আমি দেখিছোঁ যে মেল মিটিং কৰিবলৈ জাগা নাথাকে হয় স্কুলত ক'ৰবা কলেজত ক'ৰবা মন্দিৰত বহি পেলাই মিটিংবিলাক হয় তো সেইকাৰণে আমি চৰকাৰৰ পৰা এটা সিদ্ধান্ত লৈ 40টা সমষ্টিত 40টা অডিটৰিয়াম নিৰ্মাণৰ কথা আমি ভাবিছিলোঁ আৰু সেই কথাটো আমাৰ পৰামৰ্শ আহিল বড়োলেণ্ড মুভমেণ্টৰ প্ৰথম শ্বহীদ সুজিত নাৰ্জাৰী নামতে হ'ব লাগে গতিকে সুজিত নাৰ্জাৰী দেৱৰ নামত আমি 40টা অডিটৰিয়াম ইতিমধ্যে নিৰ্মাণ কৰি ওলাইছোঁ ইয়াৰে বহুত জায়গাত ইতিমধ্যে কমপ্লিট হৈ গ'ল আৰু মুকলি কৰা আৰম্ভ হৈ গৈছে আজি ইয়াত আমাৰ কাজলগাঁৱতো আমি মুকলি কৰিলোঁ এই বছৰত আকৌ আৰু 10টা পাব্লিক ডিমাণ্ডত আমি কিছুমান সমষ্টিত বহুত ইম্পৰ্টেণ্ট আছে সেইটো চাই পেলাই আৰু 10টা মানে 50টাৰ জেগাত 40টাৰ জেগাত 50টা আমি সুজিত নাৰ্জাৰী অডিটৰিয়াম ইতিমধ্যে চেংচন কৰা হৈছে গতিকে মই চালোঁ সুন্দৰকৈ ইয়াতে নিৰ্মাণ কৰিছে আৰু ইয়াত যিকোনো মিটিং 300-400 মানুহ বহাৰ কাৰণে মিটিংবিলাক ইয়াত আৰামছে হ'ব পাৰিব ইয়াত সাহিত্য সভাই হওক ছাত্ৰ সংগঠনেই হওক ধৰ্মীয় অনুষ্ঠানেই হওক এতিয়া মিটিং কৰাৰ কাৰণে বা মিলিত হোৱাৰ কাৰণে অসুবিধা নহয় আৰু সেইকাৰণে আমি কৰিছিলোঁ যাতে স্কুল কলেজত যাই পেলাই যাতে এইবিলাক মিটিং নহয় নৰ্মেল সেমিনাৰ ওয়াৰ্কশ্বপবিলাক স্কুল কলেজতো হ'ব পাৰে কিন্তু পলিটিক্যাল মিটিংবিলাকো মানে হলৰ অভাৱত স্কুল কলেজত কৰে গতিকে এতিয়া আৰু পলিটিক্যাল মিটিংবিলাক কোনো স্কুল কলেজত কৰিব নালাগে 40টা সমষ্টিত 40টা অডিটৰিয়াম আছে তাত আৰামছে কৰিব পাৰিব এডভান্টেজ অসম হৈ আছে এডভান্টেজ অসমৰ দ্বাৰা বিটিআৰ কেনেদৰে উপকৃত হ'ব বুলি আপুনি ভাবে এডভান্টেজ অসমত বিটিআৰৰ পৰা এটা আমি প্ৰদৰ্শনীত যেটো আছে তাত এটা ষ্টল আমাৰ লাগিছে আৰু তাত আমি কিছুমান বিষয়টো ৰাখিছোঁ যেনেকৈ টুৰিজিমটো আমি ৰাখিছোঁ আমাৰ হ্যান্ডলুম আৰু সেৰিকালচাৰটো ৰাখিছোঁ তাত আমাৰ এগ্ৰিকালচাৰটো ৰাখিছোঁ তেনেকা কৰি আমি বড়োলেণ্ডত যি পিচ আৰু হেপিনেছ মিছন চলাইছোঁ তেনেকা ৰাখিছোঁ এই গোটেইখিনি আমি তাতে ৰাখিছোঁ আৰু সমগ্ৰ অসমৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যোৱা 3.5টা বছৰত অসমখন সকলো দিশৰ পৰা প্ৰিপাৰেশ্যন কৰি আছিলে যাতে ইকনমিক গ্ৰোথটো বহুত স্পীডলি লৈ যাব পাৰে আৰু ইয়াৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই সকলো সশস্ত্ৰ সংগঠনৰ লগত কথা পাতি সবকো মূল খুঁটিলে আনিলে অসমখন 100% শান্তি কৰিলে বিভিন্ন জাতি জনগোষ্ঠী ৰাজপথৰ আন্দোলন বিভিন্ন আন্দোলনবিলাক আজি আলোচনা বিলোচনা কৰি এটা সমাধানৰ পথত লৈ আহিল আৰু ইনফ্ৰাষ্ট্ৰাকচাৰ যিবিলাক লাগে ডিষ্ট্ৰিক্টে মেডিকেল কলেজৰ পৰা আদি কৰি এই ইনফ্ৰাষ্ট্ৰাকচাৰবিলাক বনাই পেলাই এটা প্ৰিপাৰেশ্যন কৰি আছিলে কিন্তু এই এডভান্টেজ অসম যেটো 2.0 এই 2.0 এডভান্টেজ অসমে অসমখনক বিশ্বৰ বুকুত সকলোৰ কাৰণে মুকলি কৰি দিয়া বিশ্বৰ মানুহক অসমলৈ আহা অসমৰ পৰা বিশ্বৰ মানুহৰ লগত বিনিয়োগকাৰীৰ লগত বিভিন্ন এজেন্সিৰ লগত অসমৰ বিভিন্ন শ্ৰেণীৰ বুৱনী শিপিনীৰ পৰা আদি কৰি আমাৰ খেতিয়কৰ পৰা আদি কৰি বিভিন্ন প্ৰডাক্ট কৰা মানুহবিলাকে ডাইৰেক্ট মাৰ্কেটিং কৰাৰ সুযোগ পাব আৰু তেখেতসকলৰ লগত বিভিন্ন ধৰণৰ টেকনলজি টেকনিক্যাল ন'হাউ গোটেই বস্তুবিলাক এক্সপোজাৰ পাবলৈ এটা নতুন এটা পৰিৱেশ এটা প্লেটফৰ্ম পাব গতিকে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাওঁ এইটো এটা দূৰদৰ্শী এটা চিন্তা হৈছে আৰু অকল সাউথ ইষ্ট এছিয়াই নহয় পৃথিৱীৰ বিভিন্ন অঞ্চলত যায় বিভিন্ন দেশত যায় মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিনিয়োগকাৰীৰ লগত আলোচনা কৰিছে তাৰে পলিটিক্যাল লিডাৰশ্বিপৰ লগত আলোচনা কৰিছে যাতে অসমৰ যেটো আহি থকা সময়ত অসমৰ উন্নয়নটো ক্ষিপ্ৰতাৰে আগবাঢ়ি লৈ যাব পাৰে গতিকে এডভান্টেজ অসমক লৈ পেলাই বিটিআৰ বাখীও আমি বহুত আশাবাদী আৰু অসমবাসী আশাবাদী আৰু আমি কনফিডেন্ট কি এই এডভান্টেজ অসমৰ যেটো প্ৰগ্ৰাম যত প্ৰাইম মিনিষ্টাৰ আমাৰ অনাৰেবল প্ৰাইম মিনিষ্টাৰ অহাকালি আহিব পৰহি থাকিব আৰু এই 3দিনীয়া যেটো কাৰ্যসূচী বাকিৰ কাৰণে যেটো 6দিনীয়া কাৰ্যসূচী হেতু সফল হ'ব মই এটো আশা কৰিছোঁ আছে নেকি ভৱিষ্যতে সক এডভান্টেজ বিটিআৰ বুলি তেনেকুৱা আমি অসমত যেনেকা কৰিছোঁ তেনেকা প্ৰগ্ৰাম কৰাটো ইমান মানে সহজ নহয় কিন্তু বিটিআৰত আমি বিটিআৰ ইকনমিক কনক্লেভৰ কাৰণে আমি বহুত বস্তু প্ৰিপেয়াৰ কৰি আছোঁ আৰু অলৰেডি আমাৰ ডেভেলপমেণ্ট পাৰ্টনাৰ বহুত আছে সো প্ৰায় আমাৰ তাত 20-25টা ডেভেলপমেণ্ট পাৰ্টনাৰ আছে যিসকলে আজি BRLFৰ পৰা লৈ পেলাই ট্ৰিপৰ পৰা লৈ পেলাই CGSৰ পৰা বহুত ভাৰতবৰ্ষৰ
গ্ৰুপছবিলাক আমাৰ লগত অলৰেডি কাম কৰি আছে ৰুৰেল ডেভেলপমেণ্টৰ কাৰণে লাইভলিহুড মেনেজমেণ্টৰ কাৰণে এডুকেশ্যনৰ কাৰণে এডুকেশ্যনত আগষ্ট ইণ্টাৰনেশ্যনেল ফাউণ্ডেশ্যনে আমাৰ ছায়েন্স এডুকেশ্যনৰ কাৰণে কাম কৰি আছে হেল্থৰ ক্ষেত্ৰত হান ফাউণ্ডেশ্যনে কাম কৰি আছে বিটিআৰ অঞ্চলত প্ৰায় 20-25টা গ্ৰুপছ অলৰেডি কাম কৰি আছে তেখেতসকলৰ লগত আমি টাইম টু টাইম কথা পাতোঁ কিন্তু পাৰ্টিকুলাৰলি ইকনমিক এক্টিভিটিৰ কাৰণে আমি অহা মাৰ্চ মাহত ভিজন ডকুমেণ্ট ওলাম ইয়াৰ পিছত এপ্ৰিল বা মে' মাহৰ ভিতৰত আমাৰ IITৰ পৰা লৈ পেলাই বাকী ইনষ্টিটিউশ্যনবিলাক লৈ পেলাই এটা প্ৰগ্ৰাম আয়োজন কৰিম য'ত BTC এৰিয়াৰ কাৰণে যিখিনি আমাৰ এক্টিভিটি চলি আছে ইকনমিক ডেভেলপমেণ্টৰ কাৰণে সেইটো কেনেকৈ কানেক্ট কৰিব পাৰোঁ অলপ আৰু পলিচ কৰিব পাৰোঁ আৰু অনাগত দিনৰ কাৰণে সেইটো কেনেকৈ স্কেল আপ কৰিব পাৰোঁ